নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু বানপানী হৈ আছে আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত গম পাইছে। ময়ো ভিডিঅ' কণ্টিনিউ কৰিব পৰা নাই, যিহেতু মোৰ কণ্টেণ্টটো বেলেগ, চাকৰি ৰিলেটেড, চাকৰি জব আপডেট দিওঁ। কিন্তু বৰ্তমান যোৱাকালিলৈকে আমাৰ ঘৰ ডুবা নাছিল, পানীত সোমোৱা নাছিল, কিন্তু আজি ৰাতিপুৱাৰ পৰা পূৰা পানী সোমাই গ'ল। এইটো সমস্যা আমাৰ অঞ্চলটোৰ কাৰণে শিৱসাগৰ পানবেচা অঞ্চলৰ গড়কোষ, লৰাপুতা, চেনিমৰা, তাঁতিপথাৰ, লুৰুকি এইকেইখন গাঁৱৰ কাৰণে এইটো নতুন সমস্যা নহয়। প্ৰতি বছৰেই এনেকুৱা এটা সমস্যা প্ৰতি বছৰেই বুলি ক'ব পাৰি, বানপানীত ককবকাই থাকিব লগা হয়। কিন্তু প্ৰচাৰটো কম হৈছে। এতিয়া যিহেতু যিবিলাক দিখৌ, নামদাং, দিচাং আৰু দিচাংটো বাৰু ক'বলৈ নাযাওঁ, দিচাংটো প্ৰতি বছৰে হয়। তাৰপিছত আৰু জাঁজি, এই নৈবিলাকে আগতে এনেকুৱা ভয়ংকৰ ৰূপ ধাৰণ কৰা নাছিলে, সেইবাবে প্ৰচাৰটো বেছি হৈছে বা সেই মানুহখিনি সিমান সজাগ সচেতন নাছিলে। কিন্তু আমাৰ পানবেচা অঞ্চলৰ যিকেইখন গাঁও আছে, প্ৰতি বছৰেই বুলি ক'ব পাৰি। এতিয়া যিহেতু আপাৰৰ ফালে মানে উজনিৰ ফালে চন্তক, বিহুবৰ সেইফালৰ পৰাও দিখৌখন যিটো নামি আহিছে আপোনালোকৰ নগালেণ্ড মন জিলাৰ পৰা, কিন্তু আমাৰ এই গোটেই পানীখিনি আমিয়ে এতিয়া যিখিনি কিছুমান বাৰু দিখৌত পৰি বেলেগ ছাইডে গৈছে, কিন্তু দৰিকা নদী শিৱসাগৰ টাউনৰ যিখিনি পানী আমাৰ অঞ্চলটোৱে বহন কৰিবলগীয়া হৈছে। একেবাৰে লাষ্ট যিহেতু আমাৰ পানবেচা অঞ্চলটো, ইয়াত প্ৰতি বছৰে এনেকুৱাই হয় বুলি ক'ব পাৰি। মানে গোটেই পানীখিনি যেতিয়া গেট আছে ন, গেট কেইখন কেতিয়া খুলিব পাৰে, যেতিয়া দিখৌ পানী শুকাব লাগিব, দিখৌতকৈ ব্ৰহ্মপুত্ৰ আগত শুকাব লাগিব। ব্ৰহ্মপুত্ৰ যেতিয়া শুকাব তেতিয়াহে গেট যিকেইখন 4খন 5খন আছে খুলিব পাৰে। যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ শুকাব নোৱাৰে তেতিয়ালৈকে যিহেতু গেটটো খুলিব নোৱাৰে, সেইকাৰণে পানীখিনি ষ্টক হৈ থাকে। আমাৰ এই গাঁওকেইখনতে ষ্টক হৈ থাকে। মানে যেতিয়ালৈকে গেট নুখোলে তেতিয়ালৈকে ৰাস্তাৰ ওপৰত আপোনালোকৰ এক কঁকাল হয় কিছুমান জেগাত, কিছুমানৰ এআঁঠু। ঘৰৰ ভিতৰতো এইবাৰ বেছি পানী হৈ গৈছে কাৰণে ঘৰো ডুবি গৈছে। ঘৰটো আগতে যিবিলাক ওখ হয় অলপ ভেটিবিলাক, তেওঁলোকৰ নাযায়, কিন্তু এইবাৰ সকলোৰে গ'ল বুলি ক'ব পাৰি। 100% 2-1ঘৰ কাটচিত বাচি আছে, বাকী সকলোখিনি ঘৰ পানীৰ তলত ডুবি গৈছে। কিন্তু এটা কথাই মই অনুৰোধ কৰোঁ যে এই পানী হোৱা দুদিনতে এতিয়া যিফালে নাই হোৱা সেইসকলে বেছিকৈ প্ৰচাৰ কৰিছে, কিন্তু আমাৰ পানবেচা নামটো ওলোৱাই নাই বৰ্তমানলৈ। ক'তো মই ইমান নিউজ চেনেলে হওক ক'ৰবাতে হওক একো দেখা নাই। কিমান মানুহ, প্ৰায় 10খনমান গাঁও আছে, চব পানীৰ তলত প্ৰতি বছৰে থাকে। খালি আৰু সেই পানী হোৱা কেইদিনতে চাউল দাইল কেইটামান দিয়ে, তাৰপিছত খবৰ খাতি নাথাকে। কিন্তু এনেকৈ চাউল দাইলটো খাই থকাতকৈ এই সমস্যাটো একেবাৰে স্থায়ী সমাধান এটা হ'লে ভাল হয়। একেবাৰে পানীটো কেনেকৈ নিবাৰণ কৰিব পাৰি নোহোৱাটো, বা মথাউৰি দি হওক বা বেলেগ কিবা টেকনিকেলি পদ্ধতিত হওক, কিন্তু পানীটো একেবাৰে স্থায়ী সমাধানটোহে লাগে। কিন্তু আমাক ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। তাকে আমাৰ ঘৰৰ পৰিৱেশটো দেখালোঁ, পানী সোমালেগৈ, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। কাৰেণ্টটো বিশেষকৈ নাই। মই ডেছক্ৰিপশ্যনৰ কথাখিনি লিখি দিম, আপোনালোকে পঢ়ি চাব। এতিয়া গোটেইখিনি ভিডিঅ'টো কোৱাটো ইমান সম্ভৱ নহৈছে, সেইকাৰণে পৰিৱেশটোকে দেখাইছোঁ কেনেকুৱা হৈছে। যেতিয়া আপোনাৰ পৰিৱেশটো ভাল হ'ব বা পানী চানী শুকাব, তেতিয়া ভিডিঅ'খিনি কণ্টিনিউ কৰিম। বিশেষকৈ মোবাইলত চাৰ্জ নাথাকে। কাৰেণ্ট আজি 5 দিনমান হ'ল কাৰেণ্ট নাই, আৰু হয়তো 10 দিনমান নাহিবই চাগে। তাকে পৰিৱেশটো দেখালোঁ। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিব, যিখিনি ছাবস্ক্ৰাইবাৰ আছিলে আঁতৰি নাযাব। মই আপডেট দিম আকৌ যেতিয়া পৰিস্থিতি ভাল হয়। এতিয়া শিৱসাগৰ আপোনালোকে যোনে যেনেকৈ যিমান পাৰে সহায় কৰক, আপোনালোকৰ ফালৰ পৰা ভিডিঅ'টো শ্বেয়াৰ কৰক। আমাৰ অঞ্চলটোতো যি নহ'লেও বাকী যিবিলাক নতুনকৈ হৈছে সেইবিলাকৰ বেছি মানুহ মৰিছে। আমাৰ মানুহখিনি সজাগ সচেতন হৈ থকাৰ কাৰণে সিমান প্ৰব্লেমটো নাই, যদিও অকণ প্ৰব্লেমটো থাকিবই। গৰু ম'হকে ছাগলীকে আদি কৰি গোটেই মানুহ থাকিবলৈ জেগা নাইকিয়া হৈছে বৰ্তমান। হ'লেও চাং টাং পাতি নাইকিয়া আছে আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব, চাকৰি আপডেটসমূহ যদি পাই থাকিব বিচাৰে। ধন্যবাদ।